বঙাইগাঁৱৰ পৰা আহিছোঁ। আশাটো ভালে কৰিছোঁ। এতিয়া কুৱেশ্যন পেপাৰ দেখিলেহে গম পাম কেনেকুৱা হৈছে, কি আহিছে। চৰকাৰে যেনেকৈ ব্যৱস্থা কৰিছে আৰক্ষী নিযুক্তিৰ ক্ষেত্ৰত কি ক'ব চৰকাৰখনৰ? ভালেই, যথেষ্টখিনি নিযুক্তিৰ কাৰণে পদ দিছে বাৰু। পোৱাখিনিয়ে পাইছে আৰু এইবাৰো ভাল ৰিজাল্ট হ'ব বুলি আশা কৰিছোঁ আৰু প্ৰিপাৰেশ্যন কৰিছে? কৰিছোঁ আৰু কৰিবলগীয়াখিনি। এতিয়া চাওঁ কেনেকুৱা হয়। ধন্যবাদ। চিষ্টেমটো এতিয়া ভিতৰত গ'লেহে গম পাম কেনেকুৱা। প্ৰিপাৰেশ্যন এনে কৰিছোঁ অলপ চলপ। চাম কেনেকুৱা কুৱেশ্যনটো আহে। প্ৰিপাৰেশ্যন কৰিছোঁ এতিয়া এক্সাম দিয়াৰ পিছতহে। যিটো চিষ্টেম কৰিছে চৰকাৰে নিযুক্তিৰ কাৰণে কেনে লাগিছে? ভালে লাগছে। কি ল'ব দিয়া নাই এক্সামত? ল'ব দিয়া নাই মানে এক্সামত এই মোবাইল ঘড়ী এইবিলাক ইউজ কৰিব দিয়া নাই। কেনেধৰণৰ হোৱাটো বিচাৰি এজন স্বচ্ছ আৰু নিকা হোৱাটো বিচাৰোঁ। পাইছে? মই ধুবুৰী ডিষ্ট্ৰিক্ট তামাহাটৰ পৰা আহিছোঁ। এক্সামটো কেনেধৰণৰ হোৱাটো বিচাৰি ভালে হ'ব, আশা কৰিছোঁ ভালে হ'ব।